নমস্কাৰ। কবিতাৰ শিৰোনাম মই কনকলতা। কবি জান শইকীয়া। আবৃত্তি ত্ৰিবেণী হাজৰিকা। যৌৱনা গাভৰু মই কনকলতা, তাঁতৰ শালত আছে মোৰ গামোচা। জনতাই কৰিছে সমদল যাত্ৰা, উৰুৱাব হেনো পতাকা গহপুৰ থানাত। পিতায়ো নাই ঘৰত ল'বলৈ অনুমতি, নগ'লেও নহয় নামানে মোৰ উষ্ম তেজে মানা। মাৰ পৰাই ল'লো অনুমতি, কথা দিলোঁ তেওঁক দূৰৰ পৰাই চাম। ৰাইজে উৰুৱাব পতাকা গহপুৰ থানাত। দলৰ পাছে পাছে কৰিলোঁ পদযাত্ৰা, পালোগৈ গহপুৰ থানা। জনতাৰ ঠেলা হেঁচা, তিৰংগ পতাকা লৈ চিঞৰিছে এজনে, বন্দে মাতৰম বন্দে মাতৰম। সন্মুখত পুলিচৰ বাধা, চাৰিওফালে জনতাৰ ভিৰ। নামানে জনতাই, পুলিচে লগালে লাঠি কোব। দেখি মোৰ নামানিলে মনে, দৌৰ দিলোঁ আগলৈ কাঢ়ি লৈ পতাকা। চিঞৰিলোঁ বন্দে মাতৰম বন্দে মাতৰম, উৰুৱামেই তিৰংগা। তাত তিৰংগা পতাকা শুনিলোঁ এটি শব্দ, ভেদি গ'ল মোৰ বুকু। প্ৰাণে প্ৰাণে চিঞৰিলোঁ বন্দে মাতৰম বন্দে মাতৰম। হালি গ'লোঁ মই, মুকুন্দ কাকতিয়ে তুলি ল'লে তিৰংগ পতাকা। যৌৱনা গাভৰু মই কনকলতা, তাঁতৰ শালত আছে মোৰ গামোচা। ধন্যবাদ।